বন্ধুসকল, নোপোৱাবোৰক লৈ জানো বৰ্তমান বা ভৱিষ্যত নষ্ট কৰিব পাৰি? আমি জীৱনত কিছুমান বস্তু বা মানুহক নোপোৱাৰ মূল কাৰণ হ'ব পাৰে হয়তো ভগৱানে তেওঁতকৈ এজন উত্তম ব্যক্তি আমাৰ বাবে ৰাখি থৈছে। সময় আৰু জীৱনৰ দুজন সৰ্বশ্ৰেষ্ঠ শিক্ষক। সময়ে আমাক জীৱনৰ মূল্য দিয়ে আৰু জীৱনে সময়ৰ সদ্ব্যৱহাৰ শিকায়। মানুহৰ মুখ বন্ধ কৰোৱাতকৈ নিজৰ কাণখন বন্ধ কৰা বেছি ভাল। সফলতাৰ পাছত তালি বজোৱা হাতখনতকৈ বিপদৰ সময়ত সহায় আগবঢ়োৱা হাতখন বহুত মূল্যৱান। মৃত্যুৰ পিছত তোমাৰ বাবে সকলোৱে কান্দিব পাৰে, কিন্তু যেতিয়া জীয়াই থাকোঁতে যিয়ে তোমাৰ বাবে কান্দিব সেইজনে প্ৰকৃত আপোন। আপুনি যিমানে ভাল কাম নকৰক কিয় কোনোবাই নহয় কোনোবাই সমালোচনা কৰিবই, কিন্তু সেই সমালোচনাৰ ভয়ত ভাল কামবোৰ নকৰাকৈ নাথাকিব। আৰু যিসকলে সমালোচনা কৰে তেওঁলোকক উত্তৰ দিবলৈ নাযাব। মাত্ৰ নিজৰ মতে চুপচাপ নিজৰ কাম কৰি যাওক, সময়ে এদিন সকলো উত্তৰ দিব। আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰ নাজানে। আনে তোমাৰ হাঁহিটোহে দেখিছে, তোমাৰ দুখ কষ্টবোৰ দেখা নাই। আনে তোমাৰ ভুলবোৰহে দেখিছে, ভালবোৰ দেখা নাই। তেতিয়াহ'লে আনৰ কথা শুনি হতাশ হোৱাৰ প্ৰয়োজন নাই। নিজৰ মতে জীৱনটো সজোৱা, মাথো শুদ্ধ পথত থাকিবা। সম্বন্ধ যিমানেই বেয়া নহওক কিয় ইয়াক একেবাৰে ছিঙি পেলাব নালাগে, কিয়নো অপৰিষ্কাৰ পানী খোৱাৰ উপযোগী নহ'লেও জুই নুমুৱাৰ বাবে উপযোগী হয়। তোমাৰ জীৱনত তোমাৰ বৰ্তমানৰ পৰিস্থিতি দেখি যদি কোনোবাই আঁতৰি গৈছে, সেই সময়ত এটাই সিদ্ধান্ত ল'বা, কষ্ট কৰিবা আৰু জীৱনত ইমানেই আগুৱাই যাবা যাতে যিজন ব্যক্তি তোমাৰ পৰা আঁতৰি গৈছে এদিন সেইজন ব্যক্তিয়ে তোমাক লগ পাবলৈ অপেক্ষা কৰিব লগা হয়। বেকাৰ বুলি এৰি নিদিবা তোমাৰ প্ৰিয়জনক। সাহস দিয়া তেওঁক সফল হ'বলৈ। এদিন তেওঁৱে তোমাৰ সুখ ৰখাৰ দায়িত্ব সুন্দৰভাৱে পালন কৰিব। ধন্যবাদ।